হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান জোনাইত আছোঁ। জোনাইত ডাঙৰ মাছ পাবলৈ বহুতেই অসুবিধা, ইমান ডাঙৰ মাছ নাপায়ে। এইখিনিয়ে ইয়াত ডাঙৰ বুলি ক'ব পাৰি আৰু যি পাইছোঁ আৰু এনেকৈ লৈ আহিছোঁ। এই মাছকেইটা কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই দেখি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বহুত বেয়া লাগি আছে, গুৱাহাটীত বহুত বানপানী হৈছে। গুৱাহাটী বুলি নহয়, গোটেই অসমখনত বহুত ঠায়ে ঠায়ে বানপানী হৈছে। তেওঁলোকলৈ এটাই আহ্বান, তেওঁলোকে চাই চিতি চলক। বানপানী য'ত বেছিকৈ গৰাখহনীয়া হৈছে তাত যাতায়াত কৰিব নালাগে। নিজে ছেফ থাকক, তেতিয়া সকলো ছেফ। আপোনালোকে ছেফ নাথাকিলে আমাৰো মনবিলাক বেয়া লাগে। সকলোৱে শান্তিত থাকক, সেয়া আমাৰ কামনা। মাছকেইটা কাটি লৈ এনেকৈ ভাজিবৰ কাৰণে ৰেডি কৰিছোঁ আৰু কিহেৰে আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে। এইফালে মাছ ভাজি আছোঁ, বিলাহী আৰু আলু এনেকৈ বনাম। বিলাহীটো এতিয়া বহুত টেঙা নাই, সেইকাৰণে তাৰ লগত ঠিকা টেঙা দিম 2 টুকুৰামান। তাৰপিছত এয়া হ'ল ভোট জলকীয়া, গছৰে সেই ভোট জলকীয়া ইমান জলকীয়া নাই, তথাপিতো 2টা দি দিম। আৰু টেঙাত জলকীয়া নহ'লে খায়ো ভাল নালাগে। এনেকৈ বনাই থাকিম, আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এনেকৈ তেল দিলোঁ, তেল দিয়াৰ পিছত পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণখিনি ক'লা পৰি যোৱাৰ পিছতে বিলাহী কাটি থোৱা বিলাহীখিনি আৰু আলুখিনি আৰু থেকেৰা টেঙাখিনি দি দিলোঁ। কাৰণ থেকেৰা টেঙাটো দিয়াৰ কাৰণে এইটোৱে যে এতিয়া বিলাহীবিলাক একদম টেঙা নাই, টেঙা নথকাৰ কাৰণে আঞ্জাখন সোৱাদ নহয় আৰু বিলাহী বনালে। সেইকাৰণে থেকেৰা টেঙা দিলোঁ। থেকেৰা টেঙাটো অলপ দিলে টেঙাটো হ'ব, সেইকাৰণে থেকেৰা টেঙা দি পেলাই দিছোঁ সৰু সৰু। লগতে ভোট জলকীয়া দিছোঁ। এনেকৈ অলপ সময় ঢাকনি মাৰি থ'ম। অলপমান সেইখিনি বস্তুখিনি যেতিয়া বিলাহীবিলাক জহি কমি যাব, তাৰপিছত পানী দিম। দিয়াৰ পিছত এয়া বিলাহীৰ আঞ্জাখিনিত এনেকৈ মাছখিনি দিলোঁ। উতলি আছে, অলপমান গ্ৰেভি টাইপৰ হ'লে নমাই থ'ম। সেয়া মাছৰ বিলাহী আৰু মাছৰ আঞ্জাখন হৈ গ'ল। এনেকৈ টেষ্ট কৰি চাইছোঁ, টেষ্টি হৈছে আৰু এনেকৈ আপোনালোকেও বনাই খাব পাৰে। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। জয় আই।